আনবক্সিং কৰি দিয়া এইটো আনবক্সিং কৰো চাব কি ডান্স কৰিছে দে ডান্স কৰি দে এই সেই বাবা তামাম Hey everyone, আৰু ফাইনেলি মোৰ জোৰোণ আৰম্ভ হ'ব এয়া আমাৰ ঘৰ হয় মোৰ ঘৰত দৰা ঘৰৰ মানুহ আহি পালেহি কি আনিছে চাওকচোন এয়া ট্ৰলি লগতে তামোল দৈ পানীলাও মিঠাই মোৰ লাখটকীয়া অলংকাৰ লগতে দৰা ঘৰৰ পৰিয়াল মোৰ ফটোগ্ৰাফাৰ এয়া মোৰ মৰমৰ একমাত্ৰ বা মাইনু আৰু এয়াই আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো হেল্ল' এয়া মোৰ মৰমৰ মা আৰু ভগৱানৰ ওচৰত চাকি একজি জ্বলাইছে কাৰণ সকলোবোৰ যাতে ভালে কুশলে হৈ যায় এয়া মোৰ মৰমৰ দেউতা এয়া মই ইমান মৰম লাগিছে নহয়নে খুব ধুনীয়াকৈ মই মেকআপ কৰিছোঁ আৰু এয়া দৰা ঘৰৰ পৰিয়ালৰ ওচৰত মই সেৱা জনাইছোঁ যাতে সকলোবোৰ ভালে কুশলে হৈ যায় আৰু মই জানেনে মিষ্টাৰ ৰাজক বহুত বেছি মিছ কৰিছিলোঁ মানে ভাল লগা মুহূৰ্ত সি থাকিলে মোৰ বহুত বেছি ভাল লাগিলে হয় কিন্তু সি ভিডিঅ' কলিঙত মোক চাই আছিলে চ' এয়া মোৰ হাতত মিঠাই খুব ধুনীয়াকৈ মোৰ মানে লোভ লাগি আছে জানেনে কি বা দিয়ে মোক আৰু এনেকৈ খুব ধুনীয়াকৈ গৈছে দিনটো এয়া মিঠাই মেইন হয় যিমান যি নহওক কিয় যিহেতু শুভ দিন হয় মিঠাই মেইন হয় আৰু মই এই দৰা ঘৰৰ পৰিয়ালৰ ওচৰত অকণমান পুলুং পালাং কৰি আছোঁ কাৰণ সিহঁতবোৰ নিচেই চিনাকি হয় সকলোবোৰ মুখ চিনাকি চ' মোৰ আনকমফৰ্টেবল ফিল লগা নাই কাৰণ মোৰ লাভ মেৰিজ হয় ন এয়া মোৰ মূৰত তেল লগাই দিলে খুব ধুনীয়াকৈ বাজাজ তেল লাখটকীয়া তেল হয় দেই নাৰিকলৰ তেল নহয় আকৌ চ' এনেকৈ মোৰ জোৰোণ পৰ্বটো আৰম্ভ হৈছিলে খুব ভাল লগা মুহূৰ্ত আছিলে চ' আপোনালোকৰ মাজলৈ মই শ্বেয়াৰ কৰিব পাই খুব বেছি হেপী আৰু মই তেল সৰুৰ পৰা নলগাওঁ কিন্তু মই সিদিনাখন নিজকে মানে কি আৰু কি কয় এইটো মানে আৰু চেক্ৰিফাইচ কৰিছোঁ চ' ভাল লাগিছে কাৰণ মোৰ মানুহজনৰ লগত বিয়া হ'ব গৈ আছে চ' চেক্ৰিফাইচ কৰিছোঁ এয়া আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো এতিয়াহে ধামাকা ভিডিঅ' আৰম্ভ হ'ব হে গাইজ এয়া লাখটকীয়া সোণৰ আঙঠি ফাইনেলি মিষ্টাৰ ৰাজৰ নামত মোক পিন্ধালে মোৰ খাৰু ৰাজৰ নামৰ আঙুঠি মিষ্টাৰ ৰাজু নহয় মিষ্টাৰ ৰাজ মৃদুস্মিতা আৰু মৃদুস্মিতা দত্ত দাস মৃদুস্মিতা দত্ত দাস হৈ গ'ল ফাইনেলি অলপ পিছতে এপাত পিনি ফটো উঠিলে হ'ব ঠিক আছে ৰঙাযোৰ আনা নাই ন ৰঙাটো আনা নাই হ'ব দিয়া হৈছে এইটো হৈছে এইযোৰ গাত দি দিয়ক এইযোৰ নমিতা গাত দি দিয়ে বৌৱে দিলেও হ'ব দে বৌ বা নমিতা এজনী বৌ দি দিয়ক মানে অসমীয়া গহনাটো দিব পাহৰি গৈছিলে চ' এতিয়া লাষ্টত পিন্ধাই দিলে এয়া পিন্ধাই আছে মানে পিন্ধিছে ধুনীয়া লাগিছে ধুনীয়া লাগিছে দেই ধুনীয়া লাগিছে
বাছ থৈ দিলে থৈ দিয়া হ'ব মাছটো ধুনীয়াকে ফটো উঠা দেই একদম এনেকে লটকাই দিয়া মাছটো জপিয়াই আছে দেই মাছে পুৰা ডান্স কৰি আছে আছে নাচি আছে বঢ়িয়া মুনু খুৱাই দিয়া অলপ আৰু আহিছো নেকি মই পুৰি হ'ব ন খুৱাই দিয়া আৰু কোন আছে পোৱালি সিহঁতক অলপ অলপ খুৱাই দিলে ভাল আছে উপলক্ষে আয়োজন কৰিছে তাতে নাম কীৰ্তন বা বহুতো আয়তী আহি উপস্থিত হৈছে যাতে তেওঁলোকৰ শিৱলীলাখন আজি সুকলমে হৈ যায় ঘৰ গৌৰী বসতি কৰি থাকবাৰ শক্তিবাৰ কৰি যন্ত হৰি বোলা আৰু মধুস্মিতাৰ হাতত থকা হিৰ চিন্দিৰ খোপাত ফুৰে চিৰদিন স্বামীৰ সেৱাত ভক্তি কৰিবা শক্তিবাৰ কৰি যন্ত হৰি বোলা জয় ৰাম বোলা জয় হৰি বোলা দিয়ক বৌ দিয়ক আৰু দিয়ক কষ্ট হৈছে যে থৈ দিয়া চাইডত আৰু আছে দিয়ক এইখন মেইন দেই এখন পিন্ধি যায় গাড়ী কষ্ট হৈছিল থৈ দিয়াচোন কাষত মুখখন ঢাকা যাব মুখখন ঢাকাই যাব লাগিব আজি ধুনীয়া কইনা গায়ব এইয়া আৰু আহিছে আমাৰ আহিছে দেই বস্তু কইনা একদম জোৰোণ আৰু মইতো প্ৰফেচনেল ব্লগাৰ হয় ব্লগ কৰিবই পৰা নাই কিন্তু কাকলি বা ভিডিঅ'টো চাব আপোনালোকে আৰু আশীৰ্বাদ কৰি থাকিব আমাক মোবাইল আনবক্সিং কৰি দিয়া এইটো আনবক্সিং কৰোঁ কৰা আমি চাওঁ থেংক ইউ মিষ্টাৰ ৰাজ মিষ্টাৰ ৰাজে দিছে বা সি আজি আহিব পৰা নাই যে ৰবা মোক খুলি দেখাই দিওঁ তোমালোকে এইটো শিলত টুকুৰা থাকা বুলি ভাবিবা ন সঁচাকে বোলে শিলত টুকুৰা ওলাল নাই এনে ঠুকাইছো স্পেচিয়েল গিফ্ট খুলি দিওঁ নে মোবাইলটো দিছে কিন্তু এতিয়া একেলগতে থাকিবচোন মোবাইলটো দি কামেই নহ'ব এনে কথা পাতি থাকিলে হ'ল অফিচত গ'লে ধন ভাত খাইছা ধন ব্ৰেকফাষ্ট কৰিছা পানী খাইছা কৈ থাকিলে হ'ল আৰু নে কি কোৱা কালত লাইন মাৰি আছে কি বাবু ধন এইয়া ফাইনেলি
লাখ টকীয়া মোবাইল কোৱা So, ভাল লাগিছে thank you so much Mr. ফাইনেলি লাখ টকীয়া চেণ্ডেল নে কি কোৱা মাথাটোত লাৰি দিয়া তুমি ধুনীয়াকে হৈ যাব